পোৱা গৈছে যথেষ্ট সংখ্যক লোক আহি উপস্থিত হৈছে গাঁওখনৰ লোকসকলো আহি উপস্থিত হৈছে আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 590 নম্বৰ লাভ কৰি অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিছে জৰ্ণা শইকীয়া আমি পোনে পোনে জৰ্ণা শইকীয়াৰ লগত আমি কথা পাতিছিলো মানে মই ভাল ৰিজাল্ট কৰিম বুলি পঢ়িছিলো আৰু এই কৃতিত্ব যি তাৰ মানুহ মা দেউতা সকলোকে দিব বিচাৰো যোনে যোনে মোক উৎসাহ জনাইছিলে সকলোকে বিদ্যালয়ৰ শিক্ষকসকলৰ যথেষ্ট আপোনাৰ অৱদান আছে এই ক্ষেত্ৰত হয় আছে সকলোৱে মোক বহুত উৎসাহ জনাইছিলে সকলোৱে মোৰ ওপৰত বিশ্বাস ৰাখিছিলে সেইকাৰণে আজি মই ইমানখিনি কৰিব পাৰিছো এতিয়া পঢ়া শুনাৰ ভাল লাগিছে বহুত ভাল লাগিছে হয় আশা আছিল নে এনেকে পাম বুলি আশা টপ 10ত পাম বুলি আশা আছিল কিন্তু টপ 5ত আহি বহুত ভাল লাগিছে মানে এই ক্ষেত্ৰত তোমাক কোনে কোনে সহায় কৰিছে সকলোৱে সহায় কৰিছে শিক্ষাগুৰু মোৰ মা দেউতা গাঁওবাসী সকলোৱে সহায় কৰিছে তুমি ঘৰুৱা টিউচন লৈছিলা নে ঘৰুৱা টিউচন হয় মই লৈছিলো মেথছ আৰু সায়েন্সৰ মই লৈছিলো আৰু এডভান্সৰ লৈছিলো পঢ়া শুনাৰ উপৰি কিহত হবি কি আছে হবি মোৰ তেনেকে ইমান নাই খালি আৰ্ট কৰো মই আৰু তেনেকে নাই আৰু ভৱিষ্যতে কি হোৱাৰ সপোন ভৱিষ্যতে মোৰ ভাল ডক্টৰ হোৱাৰ সপোন আছে খবৰটো কেনেকে গম পালা খবৰটো মই টিভিত গম পাইছো মাহঁতে মাতিছে এনেকে চিঞৰি পেলাই এনেকে ঝৰ্ণা শইকীয়া ছেকেণ্ড হ'ল বুলি শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ নাম পুনৰ অসমত জিলিকি উঠিলে তোমাৰ জৰিয়তে হয় কি জনাবা কি কয় এতিয়া কি জনাবা তুমি নাই একো নজনাও ভাল লাগিছে স্কুলৰ নাম গৌৰৱ কৰি পেলাই এতিয়া বিদ্যালয়লৈ যোৱা হ'ব হয় তোমাৰ দেউতাই গম পায় নে নাপায় খবৰটো পাই আমি জনাত দেউতা এতিয়া নাই হয় নাই তেওঁ লখিমপুৰত গৈছে বিয়া খাবলৈ হয় নেকি হয় মা আছে হয় মা আছে আছিলে জৰ্ণা শইকীয়া আৰু আমি দৃশ্য এয়া দেখুৱাই আছো এই তেওঁলোকৰ বাসগৃহৰ পৰা তেওঁ মাতৃ আছে কেনেকুৱা অনুভৱ আপোনাৰ জীয়ৰীয়ে ইমান সুন্দৰ ৰিজাল্ট কৰিলে ভাল লাগিছে শুনি পেলাই আৰু মই যেতিয়া প্ৰথম নিউজত চাই পেলাই পাইছো মই তাইক দৌৰি দৌৰি কৈছো ইমান ছেকেণ্ড পাইছা তুমি তাইও একে গোটেই কান্দিমেই নে হাঁহিমেই নে এনেকুৱা লাগি গৈছে ভাল লাগিছে শুনি বাৰু ভাবিছিলে নে তাই এনেকুৱা ধৰণৰ ৰিজাল্ট কৰিব বুলি আগতে নাই ভাবিছিলো বাৰু তেনে ইমান ওপৰলে হেৰি হ'ব বুলি ভবা নাছিলো পঢ়া শুনা কৰাত কেনেকুৱা তাই ঘৰত কেনেকে পঢ়া শুনা কৰিছে ভালেই তাই নিজৰ পঢ়াটো সদায় নিজে বজাই ৰাখে আৰু যিমান হেৰি থাকিলেও তাই পঢ়াটো মেইনটেইন কৰে দৈনিক কিমান ঘণ্টাকে পঢ়ে দৈনিক বাৰু তাই 4-5 ঘণ্টা তেনেকে পঢ়ে ৰাতি পঢ়ে এখন ঘৰুৱা টিউচন মানে এনেকে নাই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ শিক্ষকসকলৰ যথেষ্ট অৱদান আছে আছে তেওঁলোক আহি তেওঁ কৈয়ে থাকে যে ভালকে পঢ়িবা তুমি হেৰি কৰিবা দেখুৱাই মেলিও দিয়ে বাৰু শংকৰদেৱ স্কুলত বহুতখিনি হেৰি আছে ডক্টৰ হোৱাৰ মন কি কৰিব তাইতো সেইটো আশা কৰি আছে ডক্টৰ পঢ়িম বুলি আপোনালোকে কেনেধৰণৰ সহায় কৰিব আমিতো কৰিমেই বাৰু তাইক আমিও কৈ আছো পঢ়িবলৈ মই যে তুমি এতিয়া ভালকে ৰিজাল্ট কৰা পঢ়া মন দিয়া হেৰি কৰি পিতৃ বৰ্তমান ঘৰত নাই নাই পিতৃয়ে নিশ্চয় খবৰটো শুনি যথেষ্ট আনন্দিত হৈছে হৈছে কৈ আছে ফোন কৰি আছে মানে আহিবলৈ মন কৰি আছে কিন্তু এতিয়া আহিব পৰা নাই বিয়া ঘৰলৈ গৈছে